ক্লাছ 10 পৃষ্ঠকালি আৰু আয়তনৰ ওপৰত কৰি আছিলোঁ 13.1 অনুশীলনীৰ 6 নম্বৰলৈকে অংকবিলাক কৰিলোঁ আজি 13.1 অনুশীলনীৰ 7 নম্বৰৰ পৰা কৰিবলৈ লৈছোঁ 7 নম্বৰৰ অংকটোত আছে এটা তম্বুৰ আকৃতিৰ এটা বেলনৰ ওপৰত এটা শংকুৰ মূধচেৰে আবৃত যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস যথাক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মিটাৰ তেন্তে তম্বুটো সজাওঁতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা মন কৰিবা যে তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয় এটা তম্বুৰ কথা কৈছে যিটো তম্বুৰ তলৰ অংশ বেলন আকৃতিৰ আৰু ওপৰৰ অংশ শংকু আকৃতিৰ আৰু ইয়াতে ডাঠ কাপোৰ লগাব বেলন অংশৰ উচ্চতা দিয়া আছে 2.1 মিটাৰ আৰু ব্যাস দিয়া আছে 4 মিটাৰ আৰু শংকু অংশৰ হেলনীয়া উচ্চতা দিছে 2.8 মিটাৰ গতিকে শংকু অংশৰো ব্যাস হ'ব 4 মিটাৰে তে লিখি লৈছো যে বেলন অংশৰ উচ্চতা h = 2.1 মিটাৰ শংকু অংশৰ হেলনীয়া উচ্চতা l = 2.8 মিটাৰ বেলন আৰু শংকুৰ ভূমিৰ ব্যাস 4 মিটাৰ এতেকে ব্যাসাৰ্ধ r = ব্যাসক 2 ৰে হৰণ কৰিছো 2 মিটাৰ পাইছো এতিয়া এই তম্বুটো যদি বনাবলৈ যায় ডাঠ কাপোৰ ক'ত লগাব বেলন অংশৰ বক্ৰপৃষ্ঠত আৰু শংকু অংশৰ বক্ৰপৃষ্ঠত কাৰণ ভূমিত কোনো ধৰণৰ ডাঠ কাপোৰ দিব নালাগে বুলি প্ৰশ্নতে কৈছে গতিকে তম্বুটোৰ ডাঠ কাপোৰ লগোৱা অংশৰ পৃষ্ঠকালি হ'ব বেলনৰ CSA মানে কাৰ্ভ সাৰফেস এৰিয়া বা বেলনৰ বক্ৰপৃষ্ঠৰ কালি যোগ শংকুৰ বক্ৰপৃষ্ঠৰ কালি বেলনৰ বক্ৰপৃষ্ঠৰ কালি 2 পাই r h শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো হ'ল পাই r l ইয়াতে অকমান সহজ কৰিবৰ কাৰণে পাই r এটা কমন দিছো সাধাৰণ পদ গতিকে 2h থাকিল প্লাস ইয়াত থাকিল পাই r কমন হোৱাৰ পিছত l থাকিল পাই সলনি 7/22 দিছো r ৰ সলনি 2 h 2.1 দিয়া আছে প্লাস 2.8 22 আৰু 2 পূৰণ কৰোঁতে 44 পালো 2 আৰু 2.1 পূৰণ কৰোঁতে 4.2 প্লাস 2.8 এই দুইটা ব্ৰেকেটত থকা অংশটো যোগ কৰি দিওঁতে 7 পাইছো তে 7 দুটা কটা গ'ল তেতিয়া থাকিল গৈ 44 বৰ্গমিটাৰ গতিকে ডাঠ কাপোৰৰ পৰিমাণ হ'ব 44 মিটাৰ স্কয়াৰ আকৌ কৈছে যে প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা এটাকে 44 বৰ্গমিটাৰ কাপোৰৰ মূল্য হ'ব 500 44 পূৰণ কৰি দিওঁতে 22000 টকা হৈছে গতিকে তম্বুটো তৈয়াৰ কৰিবলৈ যিখিনি কাপোৰ লাগিব সেই কাপোৰখিনিৰ মূল্য হ'ব 22000 টকা 8 নম্বৰ প্ৰশ্নটোত কৈছে 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা একে উচ্চতাৰ আৰু একে ব্যাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ সেন্টিমিটাৰৰ শুদ্ধ মানত নিৰ্ণয় কৰা প্ৰশ্নটোত কোৱা গোটা বস্তুটোৰ মই এটা ছবি কৰি লবলৈ চেষ্টা কৰিছো ঠিক জোখমাখত নহয় তথাপিতো বুজিব পৰাকে ছবি এটা কৰিব বিচাৰিছো এটা বেলন আকৃতিৰ গোটা বস্তু আছে এটো বেলন আকৃতিৰ গোটা বস্তু আৰু ইয়াৰ পৰা একে উচ্চতাৰ এটা শংকু কাটি লোৱা হৈছে গতিকে ইয়াৰ ভিতৰৰ পৰা এনেকৈ শংকু এটা খুলি লোৱা গৈছে গতিকে আকৃতিটোত কি থাকিব এই ফালৰ কাষটোত এনেকৈ খোলা হৈ থাকিব আৰু বেলনটোৰ বক্ৰপৃষ্ঠৰ অংশ থাকিব লগতে বেলনটোৰ তলৰ যিটো অংশ তলৰ বৃত্তাকাৰ পৃষ্ঠখন সেই পৃষ্ঠখন থাকিব এতিয়া চাও বেলন আৰু শংকুৰ উচ্চতা h = 2.4 বুলি দিয়া আছে বেলন আৰু শংকুৰ ব্যাস একেটাই 1.4 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ r = 1.4 ক 2 ৰে হৰণ কৰোঁতে 0.7 সেন্টিমিটাৰ হৈছে এটা অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি উলিয়াবলৈ যাওঁতে তলৰ যিখন বৃত্তাকাৰ পৃষ্ঠ থাকিব সেই বৃত্তাকাৰ পৃষ্ঠখনৰ কাৰণে পাই r স্কয়াৰ দিছো আৰু বেলনটোৰ যিটো বেলন অংশ থাকিব কলমটোৰ নিচিনাই এই বেলন অংশৰ বক্ৰপৃষ্ঠৰ কালিটো দিছো আৰু ভিতৰৰ ফালৰ পৰা খোলা হৈ আছে এটা শংকু আকৃতি খুলিছিলে গতিকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি পাই r l দিছো এই সূত্ৰটো যদি এইখিনি যদি আমি মিলাই লব পাৰো তেতিয়া তোমালোকে নিশ্চয় সহজতে পাৰিবা এইখিনি মিলাবলৈ চেষ্টা কৰিবা আকৌ এবাৰ কৈছো বেলনৰ তলৰ বৃত্তাকাৰ অংশৰ পৃষ্ঠকালি বৃত্ত এটাৰ নিচিনা হ'ব বেলনটোৰ তল অংশ পাই r স্কয়াৰ বেলনটোৰ বক্ৰপৃষ্ঠৰ কালি থাকিব 2 পাই r h আৰু শংকুটোৰ বক্ৰপৃষ্ঠ পাই r l এতিয়া আমাৰ ক্যালকুলেশন বিলাক সহজ কৰিবৰ কাৰণে পাই r এটা কমন লৈছো তেতিয়া ইয়াত থাকিল r প্লাস
পাই আৰ ওলাই যোৱাৰ পিছত 2h থাকিল ইয়াৰ পৰা পাই আৰ ওলাই যোৱাৰ পিছত l থাকিব যেহেতু হেলনীয়া উচ্চতা দিয়া থকা নাই হেলনীয়া উচ্চতা l উলিয়াবৰ কাৰণে l সমান √r² + h² বুলি সূত্ৰ এটা আছে তোমালোকে নিশ্চয় জানা 9তে শিকিছিলা মই দেখুৱাই দিছো হেলনীয়া উচ্চতা l = r² + h²। সেইটোকে l ৰ ঠাইত পাতিছো r² + h²। এতিয়া মানবিলাক বহুৱাই গৈছো পাই মান 7/22 r ৰ মান 0.7 r 0.7 + 2 * h পাইছো 2.4 + r ৰ কাৰণে 0.7² r² আছিল 0.7² দিছো + h কাৰণে 2.4²। এতিয়া এই 7টো ইয়াত 0.1 বাৰ কটা যাব 7টো শূন্যত নাযায় পইণ্টটো দিলো 7ত এবাৰ গ'ল আৰু এই দুটা পূৰণ কৰি দিওঁতে 2.2 পাইছো 0.7 তেনেকৈ পাতিছো 2 আৰু 2.4 পূৰণ কৰোঁতে 4.8 পাইছো 0.7² মানে 0.49 মানে 0.7 * 0.7 হলে 7 7 গুণ 49 আৰু পূৰণ কৰা সংখ্যাটো তাত দশমিক দুঘৰ আছে গতিকে দুঘৰত দশমিক বহিব 0.49 ঠিক তেনেকৈ 2.4 দুটা পূৰণ কৰোঁতেও 5.76 হৈছে পিছৰ লাইনত বেলেগ একো খলনি কৰা নাই এই দুটা মাত্ৰ যোগ কৰি দিছো আৰু 6.25 ৰ বৰ্গমূল হৈ গ'লগৈ 2.5 0.7 4.8 আৰু 2.5 যোগ কৰোঁতে 8 পাইছো 8ৰে পূৰণ কৰোঁতে 8 দুগুণ 16 6 উকলিলে 8 দুগুণ 16 1 17 দশমিক এঘৰত বহিছে তাৰ মানে এই গোটা বস্তুটোৰ পৃষ্ঠকালি হ'ল 17.6 বৰ্গ সেন্টিমিটাৰ আমাক প্ৰশ্নত কৈছে যে শুদ্ধ মানত লিখিব দিছে দশমিকৰ শুদ্ধ মানত লিখিবলৈ হলে দশমিকৰ পিছত 6 আছে 5 বা 5তকৈ ডাঙৰ থাকিলে এক এটা আগৰ সংখ্যাটোৰ লগত যোগ হয় সেই কাৰণে 0.6 থকাৰ কাৰণে ইয়াৰ পৰা এক এটা আনি 7ত যোগ দিওঁতে 8 হৈছে আৰু এটা দশমিকৰ পিছৰ অংশ পতা নাই আৰু শুদ্ধ মানত বুলি ব্ৰেকেটত লিখি দিছো গতিকে এই গোটা বস্তুটোৰ যেটো অৱশিষ্ট গোটা বস্তুটো সংকটো কাটি উলিওৱাৰ পিছত অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি হৈ গলগৈ শুদ্ধ মানত 18 বৰ্গ সেন্টিমিটাৰ 9 নম্বৰ প্ৰশ্নত এটা চিত্ৰ দিয়া আছে চিত্ৰত দেখুৱাৰ দৰে এটা গোটা বেলনৰ দুয়োটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিৰ কাটি এটা কাঠৰ বস্তু বনোৱা হ'ল যদি বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এই প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটোৰ লগত একে ইয়াত এটা বেলন দিছে আৰু বেলনটোৰ দুই মূৰৰ পৰা দুটা অৰ্ধগোলক ওপৰৰ ফালৰ পৰা তোমালোকে ছবিটোত দেখিছা ওপৰৰ ফালৰ পৰা এটা অৰ্ধগোলক কাটি লৈছে তলৰ ফালৰ পৰা এটা অৰ্ধগোলক কাটি লৈছে গতিকে ইয়াৰ পৃষ্ঠকালিটো হ'ব যে বেলনটোৰ বক্ৰপৃষ্ঠৰ কালি চাই লোৱা আৰু অৰ্ধগোলকৰ ওপৰৰ ফালে থকা অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালি আৰু তলৰ ফালে থকা অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালি দিয়া থকাখিনি লিখি লৈছো গিভেন বেলনৰ উচ্চতা h = 10 সেন্টিমিটাৰ বেলন আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধটো একে হ'ব ছবিত দেখিছা তোমালোকে ব্যাসাৰ্ধটো একে হ'ব r = 3.5 সেন্টিমিটাৰ বস্তুটোৰ মুঠ পৃষ্ঠকালি বেলনৰ বক্ৰপৃষ্ঠৰ কালি যোগ দুই পূৰণ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি দুই পূৰণ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি কিয় দিছো ওপৰৰ ফালে এটা অৰ্ধগোলক আছে তাৰ বক্ৰপৃষ্ঠৰ কালিও লাগিব তলৰ ফালে থকা অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালিও লাগিব গতিকে 2 ৰে পূৰণ কৰি দিছো এতিয়া বেলনৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ হ'ল 2πrh + 2 অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি বা cs 2πr²। ইয়াৰ পৰা সৰল কৰিবৰ কাৰণে 2πr কমন লৈছো তেতিয়া 2πr কমন লোৱাৰ পিছত h থাকিলে প্লাস ইয়াত থাকিব 2 আৰু এটা r 2πr যেহেতু ওলাই আহিছে এতিয়া মানবিলাক বহুৱাই গৈছো 2 পাই খলনি 7/22 r ৰ কাৰণে 3.5 h 10 + 2 r আকৌ 3.5 পাইছো এই 7টো 3.5ত 0.5 বাৰ যাব কাৰণ 3ত নাযায় শূন্য দিলো দশমিক দিলো 35ত 7 5 বাৰ যাব এতিয়া থাকিল গৈ 2 পূৰণ 22 পূৰণ 0.5 আৰু 10 যোগ 2 আৰু এটো 2 * 3.5ত 7 পাইছো তে এইকেইটা সংখ্যা যদি পূৰণ কৰো 0.5 ৰে যিকোনো সংখ্যাক পূৰণ কৰিলে আধা হৈ যায় গতি 22ক 0.5 ৰে পূৰণ কৰিলে 11 হ'ল 11 দুগুণ 22 পূৰণ 10 আৰু 7 যোগ কৰি দিওঁতে 17 হৈছে এতিয়া 22 আৰু 17 পূৰণ কৰি দিওঁতে পালোগৈ 374 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ গোটা বস্তুটো যেটো ছবিত চিত্ৰত দিছে বা প্ৰশ্নত দিছে সেই গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি হ'ব 374 বৰ্গ সেন্টিমিটাৰ ইয়াৰ লগে লগে 13.1 অনুশীলনীৰ আটাইবোৰ অংক কৰা হৈ গ'ল তোমালোকে বুজি পাইছা নিশ্চয় আৰু নিজাববীয়াকৈ প্ৰেক্টিছ কৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত পিছৰ আলোচনাত মই 13.2 ৰ সমস্যাবিলাক সমাধান কৰিবলৈ তোমালোকৰ ওচৰলৈ পুনৰ আহি আছো